কোনটো সময়ত ছোৱালীয়ে ইমানেই গৰম হয় যে পকৰ মাৰিবলৈ পাতি দিয়ে? উত্তৰ মাজনিশা। কেইবাৰ কৰিলে ছোৱালী পানী ওলাই যায়? উত্তৰ 5ৰ পৰা 7 বাৰ। কোন কেইটা দিনত ছোৱালীয়ে সভোগ কৰিবৰ কাৰণে অলপো আপত্তি নকৰে? উত্তৰ মাহেকীয়া হোৱা 4 দিন আগত। কোনবোৰ ছোৱালীক পিছফালৰ পৰা কৰিবলৈ ভাল? উত্তৰ যিবোৰ ছোৱালী তপিনা শকত সেইবোৰ ছোৱালীক। এবাৰ কৰিলে কেইদিনলৈ যোনি বহল হৈ থাকে? উত্তৰ 2 দিনলৈকে। সভোগ কৰি থকা সময়ত কি কৰিলে ছোৱালীয়ে বেছি উত্তেজিত হয়? উত্তৰ ছোৱালীজনীক চুমা খাই থাকিব লাগে। যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।